guys, good morning and welcome back to my YouTube channel. It's your boy Manasjr with a new video and ekdom full on josh karon aji hoise all Assam YouTubers group or picnic jonto eta official group aru apnalok moi koisilo ekdom view lopam but recently mane kaile mur loi call ahil all Assam YouTubers group or picnic ase aru bahut beshi lucky je orubda muk invite korise etia ahi ase bus khon so bauni number erise etia pai aru bahut dangor creators logote YouTubers sob kin logot aji apnalok log pai dim aru nijo bahut beshi lucky ইমান ডাঙৰ ক্ৰিয়েটৰ লগত লগ পাম এসাঁজ ভাত মানে পিকনিক নহয় মানে মৃত্যু এটা টাইপ আৰু এইটো খানা খোৱা 5 বছৰ চলি আহিছে তো এইবাৰ মই ফাৰ্ষ্ট টাইম অলপ ভয় লাগি আছে ইমান ডাঙৰ ক্ৰিয়েটৰ লগত লগ পাম আৰু ইয়াৰ ফালে হৰ হৰ মহাদেৱ ভগৱানৰ নাম লৈ আজি পিকনিকত যাব ওলাইছোঁ এইফালে মন্দিৰ খোলাই নাই এতিয়া বাছ আহি আছে আৰু মোৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়াৰ আৰু এডভান্স ভিউ বেছি থাকিল বাছ পাই আৰু আহি এতিয়া ৰৈ আছোঁ আৰু বাছ এইখন আহি গ'ল অল আছাম ইউটিউব Good morning. Good morning. কেনেকুৱা জোছ? এতিয়া মই বাছত উঠিলোঁ বাছটো খালি এতিয়াহে মানুহ আমি উঠাব গৈ আছোঁ এতিয়া আমি যাম জালুকবাৰী তাৰ পৰা আকৌ একপাক গুৱাহাটীখন মাৰি আমি নাৰাংগীৰলৈ যাম আৰু ইফালে হিৰক দা প্ৰথমবাৰৰ বাবে আজি লগ পালোঁ ভাল লাগে একদম হৈছে আমাৰ পিকনিকৰ পোষ্টাৰটো ইউটিউব অসম পিকনিকটো বৰবিল ইউটিউব অফিচিয়েল চন্দ্ৰপুৰ 3 জানুৱাৰী 2023 ছেফ নেচাৰ ছেফ লাইফ দুটা So guys, এতিয়া আমি গৈছোঁ জালুকবাৰী আৰু এতিয়া আছে জালুকবাৰী আৰু এইখন চাইকেল এতিয়া আপোনালোকৰ এতিয়া টাইম হ'ল 7:18 এতিয়া আমি জালুকবাৰী পাইছোঁ ষ্টপেজ আমাৰ চাগে বামুণী মেদান আৰু ইয়াতে আহি আছে কেইটামান লগৰ মানে ইউটিউবাৰে হয় চ' আৰু এইফালে বম বক্স লৈ দিছে অয় কোম্পানীৰ আৰু যি মানে পুৰা বাজাব আৰু বাঘ চাহৰে লগতে কি খবৰ বা বাৰ গানটো মানে একদম ইমোচন হয় চাহৰ লগতে ব্লগবিলাকত যেতিয়া এই গানটো শুনো না একদম আগৰ ফিল্ডটো আহি যায় ব্লগাৰবিলাক চাহৰে লগতে আৰু মই ইউটিউব লগতো এই চাহৰ লগত মিউজিকটো ইউজ কৰিম বাকী বা ভাল লাগিলে থ্যাংক ইউ ভেৰি মাচ চাহৰে হেপী নিউ ইয়াৰ আৰু গাইছ এতিয়া আহিব আমি নাৰাংগী আৰু এইফালে ধ্ৰুৱদা কি খবৰ একদম মজা ভাই বহুত এক্সাইটেড একদম ছাগলী মাংস খাবৰ কাৰণে ছাগলী মেইন ন ছাগলী মেইন আৰু এইফালে চবখিনি ইউটিউবাৰ আছে এতিয়া আমাৰ মিউজিক দিয়া এইফালে উঠিছে আমাৰ ফুকনদা ৰামানী দাওতে উঠিছে ফুকনদা এতিয়া আমি আছো গীতানগৰ আৰু এইফালে হৈছে আমাৰ বাছ আৰু চবখিনি ইউটিউবাৰ অলমষ্ট আহি পাইছে এইফালে ধনশ্ৰী বা আৰু এইফালে আমাৰ লেজেণ্ড ভূকনদা হিৰো আৰু আজি কিমান খাবা বেছি নাখাব অলপ বেমাৰ হৈ আছে বেমাৰ নেকি বেছি নাখাওঁ মানে বহুত আৰু আমাৰ পিকনিকত মানে এটা খেলি মেলি হৈছে ভূকনদা কি হৈছে হুণ্ডা ষ্টাৰ্ট হোৱা নাই আমি নাজানো ন ৰাতিপুৱা কৰিছিলে তাৰপিছত বন্ধ কৰিলে এতিয়া নাৰাংগীত আহি পিনে আৰু মানে ইমান দেৰি আমি চাউণ্ড নাই এনেকে আহি আছিলো আৰু বেলেগ হণ্ডা আহি গ'ল এইবাৰ এইটো দিব যাম সেইটো হণ্ডা বেয়া পিছত আমি চন্দ্ৰপুৰ পামে আৰু আমাৰ হণ্ডাটো যিহেতু বেয়া আছিল এইবাৰ এটা বেলেগ হণ্ডা আমি লৈ ল'লো আৰু এইটো হণ্ডা এক্সচেঞ্জ হৈ আছে এতিয়া নিউ হণ্ডা এবাৰহে মিউজিক আহিব কেনে ভাল লাগাইছে তুমি দিনে ধুনীয়া হৈ আছা আপুনি মেইন তোমাৰ প্ৰেম হৈছে নাই হোৱা নাই হোৱা আৰু এতিয়া আমি চন্দ্ৰপুৰ পাম আৰু ইয়াতে তেল ডিপত ৰখিছিলোঁ তেল ল'বৰ কাৰণে জেনেৰেটাৰ আৰু এইফালে পুৰা হাল্লা হৈ আছে মিউজিকৰ ইয়াতে অলপ পেট্ৰল পামৰ কাৰণে ব্ৰেক লৈছিলোঁ আৰু এইফালে চাপ ভূখণ্ডা আছে মানে একদম দামী চ' গাইছ এতিয়া আমি লোকেশ্যনত আহি পালোঁ আৰু ধুনীয়া লোকেশ্যন বৰবিল লোকেশ্যন কেনেকুৱা বা কেনেকুৱা ইমান জোচ নাই যে ঠিকে আছে বাৰু এই চবখিনি আছে আৰু এতিয়া আমি একদম মেইন লোকেশ্যনত আহি পালোঁ পিকনিকৰ আৰু ইয়াতে অলৰেডি ব্ৰেকফাষ্ট চবখিনি ৰেডি আৰু এইখনকে ফ্লেগ লগা আছে আৰু এইফালে মেইন বস্তু খানা বনাই আছে আৰু খানা য'ত
আকৌ এবাৰ ব্লগাৰজন এইজন এনেকৈ ভিডিঅ' বনাই তো একদম গাখীৰ দিয়া চাহ হৈ গৈছে লাল চাহ আপোনাৰ নেকি গাখীৰ চাহ মটন হৈ গ'ল নেকি বঢ়িয়া ছাগলী মাংস একদম হৈ গৈছে একদম মজাকে এক পিচ দি দিয়া খানা চাব আহিছোঁ লাগিব ন মেইন বস্তু সেইটোৱে আৰু আহি পালোঁ এতিয়া আৰু এইফালে ব্ৰেকফাষ্ট আগৰ পৰা ৰেডি হৈ আছে ইফালে ব্ৰেকফাষ্টো আছে উজ্জ্বল দা দিলছে কি খবৰ হেপী নিউ ইয়াৰ চিৰাজ দা চবখিনি আছে আৰু এইফালে কল চবখিনি আছে থেংক ইউ দেই কলটা দিয়াচোন যেতিয়া আমাৰ ফটো শ্বুট হৈ আছে অকণমান মৰম যাচিছোঁ আমাৰ এইফালৰ পৰা আপোনালোকৰ হয় আৰু এখন শুভেচ্ছা পত্ৰ আপোনালোকক দিছোঁ গোটেইখিনিৰ হৈ আমি দিছোঁ আৰু অকণমান মৰম সকলোকে দিছোঁ আৰু হাত চাপৰে দে আৰু ফটো এটা উঠি লওঁ ন এইটো আমাৰ লাভ হয় প্ৰতি সন্মানীয় ইউটিউবাৰসকল অসম নমস্কাৰ গ্ৰহণ কৰিব পোনপ্ৰথমতে আমি লাভ ভইচৰ হৈ লাইভ ইন পেৰাডাইছৰ পৰিয়ালবৰ্গই আপোনালোকক আটাইকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বাকৰিলৈ আদৰিছোঁ আপোনালোকৰ প্ৰতিগৰাকী ইউটিউবাৰে অসম সমাজ সংস্কৃতি আদি ক্ষেত্ৰত যি বৰঙণি আগবঢ়াই আহিছে তাৰ বাবে আমি কৃতজ্ঞ অনাগত দিনত এনেদৰে নৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তা আৰু কৰ্মৰে সমাজ জীৱন অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশা ৰাখি আপোনালোক প্ৰতিগৰাকীলৈ এই শুভেচ্ছা প্ৰদান আগবঢ়ালোঁ ধন্যবাদ আৰু ইয়াৰে পিকনিক স্পটৰ কমিটিৰ পৰা আমাকে গামোচাখনত চাইন কৰিব দিছিলে যে মেমৰিজ হিচাপে আমি আহিছোঁ যিহেতু আৰু এইফালে চবখিনি ইউটিউবাৰ আছে এতিয়া ডিম্পু দা আহি পেলাই আৰু এতিয়া হ'ব মিউজিক চেয়াৰ আৰম্ভ চ' মিউজিক চেয়াৰ খেলিম এতিয়া আৰু গেছ বহুত দিনৰ মূৰত ডিম্পু দাক লগ পালোঁ লাষ্ট বঙাইগাঁও মিটাবত লগ পাইছিলোঁ আৰু আজি কেনে খবৰ বহুত ভাল লাগিল নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোকে নতুন বছৰটো ভালে যাওক সুকলমে যাওক আৰু আজি পিকনিক পাইছোঁ ইউটিউব বস্তু কথাই বাকী ইমান দেৰিকৈ হ'ল ইমান দেৰি অলপ হৈ গ'ল আৰু এইফালে আমাৰ আছে কলজাৰ ভাই কলজাৰ ভাই আছে কলজাৰ ভাই বিয়া আছে পাতি খবৰে নাই আজিকালি আপোনাৰ কেতিয়া হ'ব বেলেগৰ বিয়া খাই থাকোঁতে দিন যাবচোন দেৰি আছে লাইভত এটা ফ্ৰী এডভাইচ যাওঁ বিয়া নাপাই এই ভাই দিছি দেৰি হ'ল আহোঁতে দেৰি হ'ল নতুন ৰাস্তা ক'ত আছে ক'ত নাই ভাবোঁতে চাওঁতে ক'ৰ পৰা লাহে আহিলোঁ এতিয়া মই যোৱাকালি আহিছিলোঁ গুৱাহাটী আহিছিলে আৰু এখন পিকনিকত চাগে মই বহুত দীঘলীয়া বহুত একদম আপাৰ আছামৰ পৰা আহিছে লাষ্টৰ পৰা আহিছে ন নোৱাৰি তোমাৰ 15 ঘণ্টামানৰ ৰাস্তা হ'ব 15 ঘণ্টা বাকী ভাল বাকীটো ভালে দিয়া আৰু বহু গ'ল নাই আছে থৈ আহিছোঁ জেগাত মোৰ ভালে বাৰু দিয়া ঠিক আছে এতিয়া আইটেম ঠিকে আছে না ভাই ভালে কি আছে খালানে ছাগলী দেখা পাইছোঁ মাছ দেখা পাইছোঁ বেঙেনা ভাত দালি ভাত আৰু বহুত কিবা কিবি আছে হিচাপ নাই আৰু বঢ়িয়া একদম খুব সুন্দৰ হৈছে খুব ভাল হৈছে আৰু এতিয়া মই দেখুৱাই আছোঁ আইটেমবোৰ এইটো কি চিকেন আৰু এইটো এইটো মাছ ন আৰু এইটো মটন আৰু এইটো কি আছে এইটো মানে আলু ভাজি এইবিলাক ভাজি তাজি আছে আৰু ধুনীয়াকৈ এইফালে গৰম পকৰা এতিয়া মিউজিক চেয়াৰ হ'ব আপোনালোকক মিউজিক চেয়াৰ দেখুৱাই আছোঁ আৰু ইয়াতে সকলোৱে খাবলৈ বহিছে আৰু আইটেম আছে মাছ আৰু চালাড থালাড আছে মাংস 2 প্ৰকাৰৰ আছে এতিয়া মই আৰু মাছ মাংস চবখিনি আছে এতিয়া খাম আৰু এইফালে ৰাবানি দিয়া হৈছিলে ডিম্পু দাওঁতে বহিছে ধুনীয়াকৈ পুৰা ভাত পানী খাই ল'লোঁ পেট ভৰাই আৰু এইবিলাক লেতেৰাবিলাক আমি চবখিনি যিখিনি লেতেৰা কৰিছোঁ ইয়াত চবখিনি আমি
ডাষ্টবিনত পেলাম আৰু যিখিনি ইয়াতে লেতেৰা পৰি আছে সেইখিনিও আমি গোটেইখিনি ডাষ্টবিনত পেলাই দিম। চ' ইয়াত কোনো পৰিৱেশ লেতেৰা কৰা নাই। আৰু এতিয়া আমি খাম দৈ, আৰু এতিয়া আমি খাম মানে মেইন বস্তু দৈ মিঠাই। উজ্জ্বল দা কেনেকুৱা? মজা খাইছে পুৰা একদম পুৰা দি আছো আৰু এইফালে অৰূপ দাহঁতে খাই আছে। অৰূপ দা কেনেকুৱা? বঢ়িয়া হৈছে, বঢ়িয়া। আৰু এইফালে মেইন মানুহ ফুড ব্লগ মজা লাগিছে ৰিভিউ কেনেকুৱা? মজা মজা মজা। আল্টিমেট। অঁ ঠিক আছে। গোটেই অসমবাসী জানিব বিচাৰিছে ৰেটিং যিমান দাদা আপুনি নিজাকে ল'ব বিচাৰে এই চাওক কিমান এগালমান মাংস লৈছে। হায়েষ্ট তুমি লৈছা? হায়েষ্ট ল'লো বাই বাই। বাই বাই। চগাই যেতিয়া ডিম্পু দাহঁতে গ'ল এতিয়া আমি অলপ পিছত ওলাই দিম। এইফালে মনোজ দা আছে। কেতিয়া যাবা? অলপ পিছত গৈ থাকিব। বহুত বেছি ভাল লাগে আজি মাছ খাই। আৰু তুমি ইমান বেছি খাবা নাছিলো আৰু মানে কেতিয়া ফেব্ৰুৱাৰী 13 তাৰিখত 13 আহি আছে আপোনালোকে চাব লাগিব আৰু হ'বই লাগিব। 13খন ট্ৰেইনিং হ'ব লাগিব। ট্ৰেইনিং আহি আছে বহুত বেছি ভাল লাগে ইমান ফ্ৰী বুলি। পিকনিকটো সমাপ্ত হ'ব ওলাইছোঁ আৰু খুব বেছি ভাল লাগিল। আজিৰ দিনটো বহুত বেছি ভাল স্পেণ্ড কৰিলোঁ ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ ক্ৰিয়েটৰৰ লগত, দাদাহঁতৰ লগত। একদম চবৰে পৰা নিজৰ নিচিনা একদম পুৰা ফ্ৰীলি আছিলোঁ কথা পাতি। আৰু সেই ধুনীয়া আছে নদী আছে আৰু সেইফালে জুম কৰি দিলে সেইফালে অলপ পিকনিক হৈ আছে। বাট তাহঁতে মাতি আছে আমাক বা হাই বুলি। বাট কি কৰিম, মোৰ ঘৰ ইফালে তোৰ ঘৰ ইফালে মাজতে বুৱতী নৈ, আমাৰ মাজত বুৱতী নৈ এটা আছে। চ' আমি যাব নোৱাৰিম। চ' এতিয়া ওলাম আৰু চবেই এইফালে চবখিনি পুৰা লাষ্ট ক্লিপবিলাক লৈ আছে, ইণ্ডিং ক্লিপ। চ' এতিয়া ডাইৰেক্ট আৰু গাইছ আপোনালোকক মই ভালকৈ লোকেশ্যনটো দেখুৱাই আনে জাষ্ট খোৱা লোৱা এনজয়মেণ্টখিনি দেখালোঁ। এইটো হৈছে আপোনাৰ পিকনিক স্পট। এইটো অলপ জুম কৰি দিছোঁ। এনেকুৱা বনাই আছে এতিয়ালৈ সেইবিলাক ধুনীয়া ধুনীয়া ৰিজৰ্ট বনাই আছে। আৰু ইয়াতে আছে মাজতে বুৱতী নৈ, এটা ধুনীয়া আছে নৈ আছে। ইপাৰে পিকনিক খাব পাৰি, সিপাৰেও পাৰি। ইফালে নৌকা দি যায়। আমাৰ কেইজনমান দাদাহঁতে গৈছিল বাৰু, মই নগ'লোঁ। আৰু এতিয়া শেষ হয়। এতিয়া আমি খাম চাহ আৰু আপোনালোকে চাব আৰু মানে ভাতটো খালোঁৱেই সকলোৱে। এতিয়া আমি চবেই চাহ খাম। আৰু কি খাম? পকৰা খাবা নেকি? তুমি যি খোৱা তাকে, তুমি যি খোৱাবা। দিয়া বাই। চলো বাই 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 বাই, লগ পাম আকৌ। বাই 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 গাৰ্লছ বাই 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 বা।